নমস্কাৰ বন্ধু বান্ধৱীসকল। মোৰ হৈছে এইটো তৃতীয়টো ভিডিঅ' আৰু এই তৃতীয়টো ভিডিঅ'ত মই এনে অলপ ওলাই যাম চাইকেল লৈ পিনে গাঁওখন দেখুৱাব চেষ্টা কৰিম আপোনালোকক কেনেকুৱা আছে কি আছে গোটেইখিনি দেখিম। এতিয়া মই ঘৰৰ পৰা ওলাইছোঁ আৰু চাইকেল লৈ ওলাইছোঁ আজিৰ পৰা চাইকেল চলাম এতিয়া। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, ক'ত কি পাওঁ গোটেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম বলক। আৰু কথা এটা মনত পৰিল, ঘপককৈ ৰখি দিলোঁ, মানে আজিৰ এই ভিডিঅ'টো আনকাট ভিডিঅ', কোনো এডিটিং চেডিটিং নাথাকে, ডাইৰেক্ট মই যিখিনি যাম আপোনালোকক পাম দেখাম, সেই গোটেইখিনি ডাইৰেক্ট আপলোড কৰিম বলক। তো এইটো হৈছে আমাৰ ৰাস্তা, আপোনালোকৰ ৰাস্তাটো দেখাইছোঁ। মই আহি পাইছোঁ এতিয়া আমাৰ তাত চক এটা, সৰু চক, এই চকটোৰ এইপিনে গ'লে পাম আঞ্চলিক জাতীয় বিদ্যালয় ৰামদিয়া আৰু এইপিনে গ'লে পাম কলেজ। তো আমি গোটেইখিনি আপোনালোকক দেখুৱাম। এইটো চক টাইপে হৈছে, ধুনীয়া দোকান চোকান হৈছে তিনিখনমান, ভাল লগা কথা আমাৰ কাৰণে এইটো বলক। এতিয়া আমি কলেজখন দেখাম আপোনালোকক। কলেজত মই পঢ়ি আছোঁ বৰ্তমান এইখনতে। এতিয়াচোন পঢ়িবই নলগা হৈছে, একো কামেই নোহোৱা হৈছে এতিয়া গোটেইখন, কৰোণাই চব শেষ কৰি পেলাইছে ন। তো এতিয়া পঢ়া পাতি নাই, আনকাট ভিডিঅ' দেখাই আছোঁ আপোনালোকক। এয়া পুৰা কৃষ্ণচূড়া ফুলিছে চাওক না, কি মজা ধুনীয়া পৰিৱেশ। আৰু মই এতিয়া আহি পালোঁ কলেজ। এয়া কলেজৰ গেটত ওলমি আছে এটা প্ৰকাণ্ড সৰু তলা, এই হ'ল বিনন্দী চন্দ্ৰ মেধি ৰামদিয়া। ভিতৰত আছে কোনোবা কিবা সৰু বাচ্ছা কেইটামান আছে, কিবা খেলি আছে। তো কলেজখন দেখালোঁ আপোনালোকক। তাৰপিছত এই আৰু এইপিনে অলপমান আগত গ'লে আমি নাম্বাৰ চক এটা আছে, চকটো পাম বলক। তেন্তে অলপমান চলাই দিওঁ চকলৈকে, চাইকেলখন কি হয় দেখা যাব। আৰু এই চকটো পোৱাৰ আগতে এইখিনিত আকৌ এখন স্কুল আছে, ছানৰাইজ ইংলিছ একাডেমী ৰামদিয়া। তো এইখন স্কুল সৰু বাচ্ছাৰ হয়, এইখন আমাৰ মাইনা পঢ়িছিল আগতে, এতিয়া বাৰু বেলেগত পঢ়ে। আৰু এডাল কৃষ্ণচূড়া ফুলি আছে, মই ভাল পাওঁ দেই কৃষ্ণচূড়া, সেইকাৰণে দেখুৱাইছোঁ আপোনালোকক। বাকীটো আহি নাম্বাৰ চক পালোঁ। তো মই চকলৈকে নাযাওঁ এতিয়া, জাষ্ট মই এনেই কেমেৰাটো আপোনালোকক পজ কৰি পিনে দেখাই দিছোঁ, এবাৰ ঘূৰাই দিছোঁ, এইটোৱে চক আৰু। তো মই চকলৈকে নাযাওঁ মেইন, তো ঘূৰি দিলোঁ। তাৰপিছত এতিয়া আকৌ আহি আছোঁ, আমি আকৌ যাম এটা বেলেগ ৰাস্তা, অলপ পথাৰৰ পিনে নামি যাম, আপোনালোকক পথাৰখন দেখুৱাম কেনেকুৱা হয়। তো বলক। তো ৰাস্তা মই পূৰা এখন হাতেদি ধৰি পিনে এখন হাতেদি চাইকেল চলাই আছোঁ, ভিডিঅ' আপোনালোকক পূৰা আনকাট ভিডিঅ' দেখাই আছোঁ। তাৰপিছত চাওঁচোন এতিয়া কি হৈ থাকে, কি ঘটনা ঘটে গোটেইখিনি আপোনালোকক মই দেখাই যাম। সেউজীয়া ভাল লগা হৈছে এতিয়া পৰিৱেশটো, আচলতে সেউজীয়া পৰিৱেশটো ভাল লগাই হয়। তো যে শান্তি লাগে, সেই শান্তিখিনি সেউজীয়াটোত বিচাৰি পাওঁ মই। তো সেই আপোনালোকক দেখাইছোঁ। এতিয়া আহি পূৰা মই পাইছোঁ আঞ্চলিক জাতীয় বিদ্যালয় ৰামদিয়া। এতিয়া মই আহি পাইছোঁ আঞ্চলিক জাতীয় বিদ্যালয় ৰামদিয়া, এই মোৰ পিছপিনে আছে, এইখন হৈছে আঞ্চলিক জাতীয় বিদ্যালয় ৰামদিয়া। বহুতো আছে ল'ৰা ছোৱালী, বহুত আছে এইখনত। তাৰপিছত এইপিনে এইটো আছে কাৰ ৱাশ্বিং চেণ্টাৰ হয়, BJ কাৰ ৱাশ্বিং চেণ্টাৰ। গাড়ী চাড়ী ধুৱে আৰু এতিয়া মোৰখনো ধুওঁ মাজে মাজে, আৰু বেছিকৈ লেতেৰা হ'লে নহয়তো আৰু ঘৰতে ধুওঁ, কোনে বেকাৰ 50 টকা খেলায়। এইপিনে আমাৰ পথাৰত যায়, এইপিনে নদী আছে, আৰু নদীত তাতে এটা চুইচ গেট আছে, খানা খাবৰ কাৰণে একেবাৰে ধুনীয়া প্লেচ, আমি গৈয়ে থাকোঁ খানা খাব তাত। আৰু এতিয়া মই এইপিনে যাম বুলি ভাবিছিলোঁ, কিবা দেখুৱাম বুলি আপোনালোকক, কিন্তু কি হ'ল এইপিনেচোন মানুহ আছে অলপ, মানে কি পথাৰত যোৱা মানুহ আছে বা তেনেকুৱা অলপ মানুহ আছে আৰু ওলাই আহিছে এইখিনি সময়ত। তো মোৰ মানুহৰ মাজত যাব ইচ্ছা নাই, তো ভিডিঅ'টোত মই মানুহৰ মাজত নাযাওঁ। তো এইপিনে জাষ্ট এনেই আৰু জাষ্ট আপোনালোকক দেখাইছোঁ, আৰু এইখিনি আৰু বিশেষ নাই, দেখুৱাব নাযাম মানুহৰ কাৰণে। আৰু আপোনালোকক কৈ থৈ দিওঁ, মানুহৰ মানে সংগত বেছি নাযাব পাৰালৈকে, যিখিনি আৰু নকৰিলে নহয়, বজাৰ সমাৰ সেইখিনিয়ে কৰিব, বাকী বিশেষ মানুহৰ ওচৰত যোৱাৰ প্ৰয়োজন নাই এতিয়া, যিহেতু কৰোণাই একেবাৰে পূৰা ডেঞ্জাৰাছ চিটুৱেশ্যন এটা ক্ৰিয়েট কৰি পেলাইছে ইতিমধ্যে। তো সেয়াই আৰু আপোনালোকে থাকিব, ষ্টে হোম, ষ্টে ছেফ। তো ইয়াৰ পৰা এইটো ৰাস্তাই চিধাই গ'লে পাম ভঠেলি খোলা চকটো, আমাৰ যিটো আমাৰ মেইন চক। কিন্তু এতিয়া মই চকলৈকে নাযাওঁ, আপোনালোকক কৈছোঁ মই যে এতিয়া মই মানে কি আৰু নিজেই সংযম হৈ থকাটো ভাল, সেইকাৰণে চকটকৰ প্ৰতি নাযাওঁ, ৰাস্তা দি জাষ্ট আহিছোঁ, কাৰো সংস্পৰ্শত যোৱা নাই, আপোনালোকক পূৰা আনকাট ভিডিঅ' দেখাই দিছোঁ। তো এতিয়া ঘৰ যাম ডাইৰেক্ট, আৰু উপায় নাই, 4 মিনিট 35 ছেকেণ্ড হ'ল, নাজানো কি হৈছে, আপোনালোকক দেখাম আৰু মই যি দেখিছোঁ সেইখিনিয়ে। আৰু কথাটো হ'ল মানে কি আৰু লকডাউনৰ কথা, মই ঘৰতে বেকাৰ বৰিং খাই আছোঁ, ভাবিলোঁ মইনো কিয় অকলে বৰিং খাওঁ, অলপ আপোনালোককো বৰিং দিওঁ, সেইবুলি ভাবি দেউতাৰ পৰা মোবাইলটো ঘপকৈ লৈ পিনে আহি গৈছোঁ। ভিডিঅ'টো ডাইৰেক্ট বনাইছোঁ, বেলেগ যোৱা নাই, মাত্ৰ এইখিনিয়ে ৰাস্তাটোত আহিছোঁ আৰু গৈছোঁ।
আপোনালোকক দেখাইছোঁ অলপ কিবা কলেজ দুখন দেখাইছোঁ আকৌ আপোনালোকৰ বস্তু এটা নেদেখালে ভুল হ'ব মোৰ গতিকে বস্তুটো দেখাই দিওঁ আপোনালোকক তো এইপিনে দুখন দোকান আছে ফাৰ্ণিচাৰৰ দোকান তাৰপিছত আকৌ টাইলছ এণ্ড চেনিটাৰী বুলি এখন দোকান আছে তাৰ আৰু ইয়াৰ ওপৰত এটা অফিচ এটা আছে যিটো ইতিমধ্যে মানে কি ৰামদিয়াৰ মানুহে প্ৰায়ভাগেই গম পায় সঁহাৰি গ্ৰুপ অফ ৰামদিয়া বুলি এটা মানে কি আৰু এটা সংস্থা এটা আছে তো সংস্থাটোৱে বিভিন্ন ধৰণৰ ভাল কাম কৰি আছে ইতিমধ্যে মানুহে দেখিছে তো আশা কৰোঁ সেই সংস্থাটোৱে আৰু পিছলৈও কিছু নতুন নতুন ক্ৰিয়েটিভ কাম কৰক ৰাইজৰ যাতে উপকৃত হয় আৰু বৰ্তমানো কৰোণাৰ সময় চিটুৱেশ্যনতো তেওঁলোকে কিবা কিবি কাম হাতত লৈছে ভাল লাগে তেওঁলোকৰ গোটেইখিনি যুৱ প্ৰজন্ম যেনেকৈ আগবাঢ়ি আছে মানে কি নিজৰো কিবা এটা হ'ল আৰু ৰাইজৰো সহায় সহযোগিতা হ'ল তো সেইখিনি আৰু সকলোৱে যদি তেনেকৈ কিবা কিবি কৰে আশা কৰোঁ সকলোৰে ভাল হ'ব সেয়াই আৰু তো ভিডিঅ'টো আছিল এইখিনিয়ে আৰু মই আহিলোঁ এতিয়া এনেই চাইকেল চলালোঁ আপোনালোকক দেখালোঁ চাইকেল চলাই পিনে এতিয়া মই ঘৰলৈকে সোমাই আহি আছোঁ তো চাওঁ কি পাওঁ গৈ পিনে দেখুৱাব লগা কিন্তু বিশেষ একো নাই ভিডিঅ'টো যদি এনেকুৱা লাগে যে দিব পাৰিছোঁ তো তেতিয়া দিম আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে মই ভিডিঅ'টো পূৰা ডাইৰেক্ট ডিলিট কৰি দিম বেকাৰ MB খৰচ কৰি নাথাকোঁ দেউতাৰ ফোনটোতো তো যদি পাওঁ দি দিম আহক বলক তো গাইজ মই এতিয়া আহি পালোঁ পূৰা ঘৰ পাম আৰু সেইপিনে ঘৰটো অলপমান আগত বেছি ভঙা ফুটা ঘৰ নেদেখা আৰু সেইকাৰণে ভিডিঅ'টো ভাবিলোঁ ৰাস্তাতে শেষ কৰি দিওঁ তাৰপিছত বাকী সেই আৰু ভিডিঅ'টো এইখিনিতে ষ্টপ কৰি দিওঁ তাৰপিছত আৰু নতুন ভিডিঅ' দেখাম যদি যাব পৰা হয় এতিয়াতো চিটুৱেশ্যন বহুত বেয়া গতিকে এতিয়া বাহিৰত যাব নোৱাৰিম তো এতিয়া মই নামিলোঁ চাইকেলৰ পৰা তাৰপিছত এতিয়া মই ষ্টেণ্ড যাওঁ তাৰপিছত এইখিনিতে কৰিলোঁ ভিডিঅ' শেষ তো বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম